Welcome back to Jyotish Vlog YouTube channel. আজি মই এটা বম ৰেচিপি বনাব গৈ আছো আৰু সেই ৰেচিপিটো হৈছে আজি অসমীয়া ষ্টাইলত পথাৰ মাংস বনাম ব্ল্যাক কালাৰৰ। বলক ভিডিওটো আৰম্ভ কৰোঁ। অসমীয়া ষ্টাইলত পথাৰ মাংস। প্ৰথমতে মই লৈছো 1.5 কেজি পথাৰ মাংস এনেকৈ লৈছো আৰু লম্বা লম্বাকৈ পিয়াজ আধা কেজি কাটিছো। মই এনেকৈ পিয়াজখিনি কাটি লৈছো। তাৰপিছত এটা আদা নহৰু পেষ্টটো মই মিক্সিত বটি লৈছো। তাৰপিছত মই ইয়াতে গেছত কেৰাহীখন দিছো। লোহাৰ কেৰাহী লাগিব মানে ব্ল্যাক কালাৰ মটন হ'ব লগা হ'লে আৰু আপুনি গেছটো জ্বলাই দিছো আৰু মই ইয়াৰ পিছত তেল দিম। মিঠাই তেল ব্যৱহাৰ কৰিব আৰু লগতে মই লৈছো দালচেনি আৰু তেজপাত দুটা আৰু এতে মই দালচেনিটো প্ৰথমতে দি দিম। তাৰপিছত ইয়াতে তেজপাতকেইটা দি দিম। তেলটো গৰম হোৱাৰ পিছত আৰু পিয়াজখিনি দিছো আৰু পিয়াজখিনিৰ লগতে মই ইয়াতে পিয়াজখিনি দিছো। তাৰ লগত বিলাহী লাগিব 4টা। বিলাহী দিলে মানে সফট হয় মাংসটো আৰু গ্ৰেভিটো খুব ধুনীয়া হয় খাবলৈ। আৰু এনেকুৱা সাইজত কাটি ল'ব লাগিব। পিয়াজ আৰু বিলাহীৰে ধুনীয়া কৰি ফ্ৰাই কৰিব লাগিব। ব্ৰাউন কালাৰ হ'ব লাগিব আৰু মছলা ল'ম মই কাশ্মীৰী পাউডাৰ আৰু এইটো ধনিয়া পাউডাৰ আৰু এইটো জিৰা পাউডাৰ আৰু লগতে চিকেন মছলা। এইখিনি মই বাটি এটাত উলাই ল'ম। এতে লাগিব আপোনাৰ 2.5 চামুচ লাগিব। 2.5 চামুচ দিয়াৰ পিছত ইয়াতে আকৌ ধনিয়া দিব লাগিব 2.5 চামুচ। আপোনালোকৰ নিজৰ হেৰিত দিলে হ'ল চাই পিনে আৰু ইয়াতে এইটো কাশ্মীৰী পাউডাৰ 1 চামুচ। মই 1 চামুচ কাশ্মীৰী পাউডাৰ দিছো আৰু 1 চামুচ 2 চামুচ চিকেন মছলা দিলো আৰু অকমান দিলো 3 চামুচ দিলো আৰু এখিনি গোটেইখিনি মছলাখিনি মই পিয়াজখিনি দি দিম। তাৰপিছত আদা নহৰু পেষ্টটো ল'ব লাগিব। আদা নহৰু পেষ্ট লৈ পিনে এটা মই দিব লাগিব। লৰাই আছো। তাৰপিছত আদা নহৰু পেষ্টখিনি দিব লাগিব। লৰাই লওঁ আগতে এনেকৈ দেখিছে ব্ল্যাক হৈ গৈ আছে। এতিয়া বৰ্তমান আদা নহৰু পেষ্টখিনি মই দি দিলো। এখানি গোটেইখিনি দিম মুছি আৰু যেখিনি বাছি যোৱাখিনি থৈ দিম বাৰু। আদা নহৰু দিয়াৰ পিছত মই মাংসখিনি দি দিছো ইয়াতে। তাৰপিছত পিয়াজ আৰু মাংসখিনি মিক্স কৰিব লাগিব ধুনীয়া হ'বৰ কাৰণে আৰু ধুনীয়াকৈ লৰাই আছো। তাৰপিছত হালধিটো দিলো। হালধি 3 চামুচমান দি দিব আৰু আপুনি নিমখ দিব লাগিব। নিমখটো এড কৰিব লাগিব। নিমখ দিয়া নাছিলো। মই 15 মিনিট পিছত চালো যে এনেকুৱা হৈছে মাংসটো আৰু অলপ সিজিব লাগিব। ব্ল্যাক কালাৰটো অহা নাই। আহিব লাহে লাহে যেতিয়া মাংসটো পানী ওলাই আছে। এতিয়া মাংসটো হৈ গৈছে দেখিছে মাংসৰ পৰা তেল ওলাইছে। যিহেতু খাচীৰ মাংস আছিলে খাচীৰ মাংসৰ পৰা তেলটো ওলাইছে মাংসৰ আৰু মই ইয়াতে পানী একদমেই এড কৰা নাই। আৰু ইয়াৰ পিছত আলু মই 3টা দিব লাগিব। আলুটো লাষ্টত দিওঁ। আলুটো মই লাষ্টতে সদায় লাষ্টতে দিওঁ তেতিয়া আলুটো ভাঙি নাযায় মাংসত। এই আলু 3টা কাটি ল'ব লাগিব লম্বা লম্বা কৰি এনেদৰে আপোনালোকে কাটি ল'ব আৰু মই এতিয়া মাংসত এড কৰিম আলুটো। মাংসত এড কৰি দিলো। লৰাই দিম তেতিয়া আৰু লৰাই দি পিনে মই ঢাকনিখন দি থব লাগিব। তো 5-10 মিনিটৰ কাৰণে ঢাকনিখন দি থৈ দিব লাগিব আৰু গেছটো মই মিডিয়াম ফ্লেভাৰত ৰাখছো। মিডিয়ামত ৰাখছো তেতিয়া মানে মাংসটো বেছি লাহে লাহে মানে স্লো মোশনত হেৰি হ'ব সিজিব। বেলেগকৈ পানী এড কৰা নাই মানে যিহেতু মাটনৰ পানীখিনি ওলাই আছে সেইখিনি দি মই বনাই আছো। এতিয়া এক্সট্ৰাকৈ পানী এড কৰা নাই। পিছত পানী এড কৰিম। এইটো অকণমান সিজিব লাগিব। কুকাৰত দিব পাৰোঁ। মই এতিয়া প্ৰেছাৰ কুকাৰত দি পিনে সিজাম আৰু মই এটা কুকাৰ লৈছো 5 লিটাৰ কুকাৰ আৰু এইখিনি মাংস কুকাৰটোত দিম। মাংসখিনি প্ৰেছাৰ কুকাৰটোত ভৰাই লৈছো আৰু এই ইলেক্ট্ৰিক কেটলিটো দি 1 কেটলি পানী দিম। এটা অলপ জোল টাইপ লাগিব। এতিয়া মই চিটিটো লগাই দিম। এতিয়া 4টা চিটি দিলে মাংস সিজি যাব। 4টা হুইচেলৰ পিছত মই কুকাৰৰ পৰা মাংসখিনি চচপেন এটাত লৈ দিছো আৰু দেখিছে ধুনীয়া এটা কালাৰ আহিছে মাংসখিনি।
মাজু ওপৰত তেল উঠি গৈছে যেটা খাসিৰ মাংস আছিলে এটোই আছিলে মোৰ ভিডিও মাটনটো কেনেকৈ পালে নিশ্চয় ভাল লাগিছে আপোনালোকৰ ঘৰত তেনেদৰে ব্ল্যাক মাটন বনাব পাৰে ঘৰতে আৰু কলা কেৰাহীত বনালে বিৰাট বেছি মানে ব্ল্যাক কালাৰ হয় যেতিয়া বজাৰত পায় ব্ল্যাক কালাৰৰ মানে আপোনাৰ লোহাৰ কেৰাহী মই যোনটো অসমীয়া যোনটো লোহাৰ কেৰাহী পায় সেইটো কেৰাহীত বনাব ধুনীয়া মাটনটো হ'ব আৰু আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে আৰু মোৰ মাটনটো এতিয়া কেনেকুৱা হৈছে মোৰ কমেন্ট বক্সত জনাব নিশ্চয় আৰু মোৰ যদি আপুনি চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন এনেকুৱা ভিডিও পাই থাকিব ৰেচিপি হওক ব্লগ ভিডিও হওক দুটাৰ এটা